দ্বিতীয় দ্বাৰকা মাজুলী এই মাজুলীতে সত্ৰ স্থাপন কৰি গুৰুজনাই অসমৰ জাতীয় জীৱনলৈ অমূল্য ভঁৰাল এটা দি থৈ গৈছিল আৰু তালৈ 10 বছৰ বয়সতে যোৰহাটৰ পৰা এজন যুৱক মই যুৱক বুলি কওঁ গোহাঁইকুলৰ এজন যুৱক আহি ইয়াত তেওঁ স্থাপিত হৈছিল আধ্যাত্মিক চিন্তা চৰ্চাৰে নিজৰ লগতে সমাজ জীৱন ধন্য কৰা মানসেৰে এদিন তেওঁ সংস্কৃতৰ পাণ্ডিতালীৰে নিজক আধ্যাত্মিক জগতত বিলীন কৰাৰ লগতে আমাৰ সমাজ জীৱনলৈ 12খন গ্ৰন্থ আমাৰ সমাজ জীৱনলৈ সংস্কৃতিৰ চৰ্চাৰ বিভিন্ন দিশ উন্মেষ ঘটাই এটা পৰিৱেশৰ সূচনা কৰি আজি এখন সত্ৰৰ সত্ৰাধিকাৰ আসনত অলংকৃত হৈ আছে জানি ভাল পাব আমি জানি বুজিব গম পাম যে তেখেতৰ সৈতে কথা পাতিলে আমাৰ যেটো মনৰ ভাগৰ সেই মনৰ ভাগৰটো নোহোৱা হয় মনৰ ভাগৰ নোহোৱা কৰিবৰ কাৰণে এটা সংস্কাৰৰ প্ৰয়োজন হয় সেই সংস্কাৰৰ মাজেদি আচলতে সমাজখনে বৌদ্ধিক যে শূন্যতা সেই শূন্যতাৰ পৰা মুক্তি পায় কথাৰ মাজেদি আমি আজি এনেজন ব্যক্তিৰ সৈতে আপোনালোকৰ লগত পৰিচয় কৰাই দিব খুজিছোঁ যি কেৱল জাতিটো সমৃদ্ধ কৰিবলৈ সাহিত্য চৰ্চাই নহয় সংস্কৃতিৰ বিভিন্ন দিশ উন্মেষ ঘটোৱাই নহয় নিজৰ তেওঁ যিটো দৈনন্দিন জীৱন প্ৰণালী সেই জীৱন প্ৰণালী আচলতে আমাক কেনেকৈ জীয়াই থাকিব লাগে আমি কেনেকৈ সাধাৰণতে সুখানুভৱ কৰিব পাৰোঁ সেই কথাখিনিতে উন্মেষ ঘটাইছে গো পালনৰ পৰা ধৰি লৈ খেতি পথাৰৰ পৰা ধৰি লৈ লেখা পঢ়াৰ পৰা ধৰি লৈ শিক্ষকতাৰ পৰা ধৰি লৈ তেওঁ আটাইখিনি দিশত আৰু প্ৰতিজন ভকত বৈষ্ণৱৰ লগত তেওঁ আত্মাৰ যিটো মিলন ঘটাই প্ৰতিদিনে তেওঁ মানুহৰ মাজত যি আধ্যাত্মিক চিন্তা চৰ্চাৰ প্ৰসাৰ ঘটাইছে তেনে এজন সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ শ্ৰী শ্ৰী দত্তদেৱ গোস্বামীৰ সৈতে আজি আমাৰ কথা তেতিয়া আপুনি ক্লাছ 5ত পঢ়ি আছিলে হয় সত্ৰৰ বিষয়ে আপুনি একো জনা নাছিল যদিও আপোনাৰ সত্ৰতে জন্ম উদাসীন পৰম্পৰাটোৰ বিষয়ে আপুনি একো অৱগত নাছিল হয় তাৰপিছত আপোনাক এইখন সত্ৰলৈ লৈ অনা হৈছিল সেই 10 বছৰীয়া বয়সৰ সৰু ল'ৰাটোৰ পৰা সত্ৰাধিকাৰ হোৱালৈকে আপোনাৰ জীৱনৰ আৰম্ভণি ভোগপুৰ সত্ৰত কেনেকৈ হৈছিল বা আপুনি কেনেকৈ আহিছিল তাৰ পৰা আচলতে বহুনা জন্মান্তৰী জ্ঞান বানান বাসুদেৱম সৰ্বমিতি বহু জন্মান্তৰৰ পাছতহে এজন মানুহ জ্ঞানবান হয় সাধাৰণ অৰ্থত জ্ঞানবান এতিয়া আমাৰ যি ডক্টৰেট পাইছে কিন্তু আমি যদি ভাৰতৰ ইতিহাস আধ্যাত্মিক ইতিহাসলৈ চাওঁ তেতিয়াহ'লে আমি নাৰদে কোনো বিশ্ববিদ্যালয়ত পঢ়া নাছিল আমুকটো আছিলে নাৰায়ণ বুলি সকলো সময়তে ঘূৰি ফুৰিছিলে নিশ্চয় কিবা এটা ইয়াতে পুণ্যৰ আগৰ জন্মৰ আছিল নেকি তথাপিতো মোৰ এইখিনিতে মনত পৰিছে সেই সময়ত মা ঢেঁকী দিছিলে কোমল ধান খুন্দিছিলে আৰু বহনিৰে কেতিয়াবা ধান বহাই দিয়ে মোক কয় বাপাইটো হাতেৰে ধানটা বহাবা নেকি মই বহাওঁতে ঢেঁকীটো যেতিয়া ধপককৈ পৰিছিলে মই ৰাম বুলি কৈছিলোঁ এইটো প্ৰায় 8 বছৰমান মোৰ বয়সৰ কথা গতিকে মোকতো কোনো ৰাম বুলিবলৈ কোৱা নাছিলে গতিকে তাৰ আগত যেতিয়া দেউতাই গধূলি সদায় ভাগৱতখন পঢ়ে মই গৰ্ভত আছিলোঁ আৰু মা চোতাললৈ আহে নামঘৰটোৰ ওচৰতে আছিলে মা শুনি থাকে শব্দ ব্ৰহ্মৰ লগত অন্ন ব্ৰহ্মৰ মিলন হৈছিলে গতিকে তেতিয়াৰ পৰা হয়তো জীৱটো কিবা এটা পুণ্য হৈছিলে নেকি গতিকে যেতিয়া আমি ভূমিষ্ঠ হ'লোঁ আচলতে আমি মায়ামোহত সকলোৱে পৰি আছোঁ গীতাত কৈছে অজপি জন্মবিয়ানাম ভূটানাম অপি প্ৰকৃতিক সামধিষ্ঠায় যদিও মই জন্মহীন অবিনাশী মহান ঈশ্বৰ তথাপিতো মায়া শক্তিক লৈহে জন্মগ্ৰহণ কৰোঁ আমি এটা সৰু পাত্ৰত সোমাই আছিলোঁ মা গৰ্ভত সোমাই আছিলোঁ আৰু তেতিয়া আমি এনেকৈ আছিলোঁ এইবাৰ ওলালে আমি তোমাক চিন্তা কৰোঁ ভগৱন্তক চিন্তা কৰোঁ যেতিয়া আমি ওলালোঁ তেতিয়া আমি কান্দিলোঁ কেহে কন্দাৰ অৰ্থ হ'ল কি ভূমি জল বায়ু মন অগ্নি অহংকাৰ এইবিলাক আমি মায়াত পৰি গ'লোঁ মায়াত কৰি পেলাই মোৰ দেউতাই যি ৰীল ঘূৰাইছিলে মই সেইখিনি কৰিলোঁ গতিকে হয়তো মোৰ ৰীলটো অকণমান আগৰ কৈছে অৰ্জুনে এটা প্ৰশ্ন কৰিছিলে মহাভাৰতত গীতাত যে কোনোবা এজনে ভগৱত চিন্তা কৰিছিলে তেওঁ বিশেষভাৱে নোৱাৰিলে তেওঁ আকাশৰ মেঘবিলাক টুকুৰা টুকুৰে খহি অহাৰ দৰে খহি আহিব নেকি বোলে খহি নাহে মই 4 প্ৰকাৰত জন্মগ্ৰহণ কৰাম 1 নম্বৰ ব্ৰহ্মকুলত ব্ৰহ্মক জানন্তা যি ব্ৰাহ্মণ নহ'বা সাধু সন্তৰ গৃহত নহ'বা ব্যৱসায় ধনীৰ গৃহত নহ'লে বা জ্ঞানৰ কাৰণে হয়তো আমাৰ দেউতা
সাধুসন্ত আছিলে, ভাগৱত চাগত পঢ়িছিলে, শতাধিকাৰ পদত আছিলে। সেই সূত্ৰে হয়তো মই জন্মগ্ৰহণ কৰিছিলোঁ তেনেকুৱা এটা ক্ষণত। গতিকে ইয়াতে মোক আনিবলৈ যোৱা নাছিল। আপুনিতো সত্ৰলৈ অহা আপোনাক অনাৰ কথা নাছিল? নাই, ইয়াতে যেতিয়া মোক আনিবলৈ যোৱা নাছিলে, মোৰ বৰদেউতা এজন আছিলে, 1967 চনত শ্বিলঙলৈ গৈছিলে আৰু শ্বিলঙলৈ গৈ আমাৰ ঘৰত সোমাই আহিছিলে, নামঘৰতে আছিলে, নামঘৰতে। আৰু সেইদিনাখন ভোজ ভাতৰ দিয়া হৈছিলে। আৰু তেতিয়া তেখেতৰ নিজৰ নাতিনীয়েক ক'লে, বোপাই তই সত্ৰলৈ যাব লাগে। সেইটো ক'লে মই নাযাওঁ। মই ওচৰতে আছিলোঁ, মোক ক'লে তুমি যাবা? মই একে ফাঁকিয়ে ক'লোঁ যাম। আৰু সেই কথাটো শুনি পেলাই ঘৰত অলপমান বুবু বাবা চলিল, মা কান্দিছে। তথাপিতো যি কি নহওক তেতিয়া মা দেউতাক মাতি নিলে, ক'লে ল'ৰা যাম বুলি কৈছে, তোমালোকৰ এতিয়া কথা নাই, মই ল'ৰা নিয়াম। তাৰপিছত ইয়াৰ পৰা দুজন বৈষ্ণৱ পঠাই ভকতীয়া সাজেৰে মোক ইয়ালৈ লৈ আহিলে। তেতিয়া নিমাতী ঘাটত জাহাজ চলি আছিলে, সেইটো কথা মোৰ মনত আছে। গতিকে সেই বয়সৰ পৰা ঠিক অনুমানিক ক্লাছ 5ত মই তেতিয়া আছিলোঁ, 12 বছৰ বয়সৰ পৰা মই ইয়াতে আছোঁ। আৰু ইয়াতে মই অধ্যয়ন কৰিছিলোঁ কমলাবাৰীত, তাৰপিছত সংস্কৃতত। আৰু ইতিমধ্যে যেতিয়া বাৰাণসীত সংস্কৃত অধ্যয়ন কৰিবৰ কাৰণে যোজা কৰিছিলোঁ, ৰে'লৰ টিকটো হৈছিলে, লগত বোলা বোলা যাব। হঠাতে মোৰ প্ৰয়োজন আকস্মিকভাৱে হৃদয় পদাক্ৰান্ত হ'ল আৰু মই ইয়াতে 18 বছৰ বয়সত 1984 চনতে সত্ৰাধিকাৰ পদ লাভ কৰিবলগীয়া হ'ল। আপোনাৰ বিদ্যায়তনিক শিক্ষাৰ কথা নকওঁ, হয়, কিন্তু আপোনাৰ পাণ্ডিত্যাদি প্ৰকাশ পাইছিল আপোনাৰ কেইবাখন কিতাপত। আৰু সেই প্ৰতিখন কিতাপত দেখা গৈছিল যে আপোনাৰ আধ্যাত্মিকতাৰ ঠাঁচ আছে। যেনে নামঘোষাক লৈ আপুনি যিখন নামঘোষাৰ আধ্যাত্মিক তত্ত্ব, মই জনাত যে নামঘোষাখনক লৈ বহুত কিবা কিবি কৰিছে। আৰু নামঘোষা অসমৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ, য'ত মানুহে মানুহক জীৱনত বিচাৰি পায়। সেই গ্ৰন্থখনৰ আপুনি ভাঙনি কৰি সেই গ্ৰন্থখনৰ পাৰমাৰ্থিক তত্ত্বখিনিসমূহ আপুনি লিখিছে। জ্ঞানচক্ষু একেই কথা, আটাইকেইখন গ্ৰন্থতে আপোনাৰ 12খন গ্ৰন্থ আপোনাৰ আধ্যাত্মিকতাৰ প্ৰভাৱ পৰিছে। মই এইটো কথাহে জানিব খুজিছোঁ, আমাৰ দৰ্শকসকলে এইটো প্ৰশ্নহে জানিব খুজিব, যেন এজন সত্ৰাধিকাৰ হয় ইমান ব্যস্ততাৰ মাজতো আপুনি ইমান ডাঙৰ গ্ৰন্থ আটাইকেইখনে চকুত লগা আৰু আটাইকেইখন মানুহে পঢ়িব লাগে আজি তাৰিখত, এই চিন্তাটো কেতিয়াৰ পৰা আপুনি কৰিছিলে? আচলতে 1984 চনত যেতিয়া মই অধিকাৰ পদ পাইছিলোঁ, তেতিয়া এজন ইয়াতে সাধুসন্ত আহিছে, যি নেকি ভৰিকেইটা ওপৰলৈ দি মূৰটো তললৈ দি কিতাপখন পঢ়ি থাকিব পাৰে। আৰু পাছদিনাখন গোটেই 18 অধ্যায় 18 বাৰ গীতা সহস্ৰনাম বা বিষ্ণু সহস্ৰনাম 18 বাৰ, গীতা 18 অধ্যায় পঢ়িলে 775টা শ্লোক, আৰু শেষত গোপাল সহস্ৰনাম আৰু ভগৱন্তক নমাই তেওঁ সন্ধ্যা সময়ত দেখালে 12 ঘণ্টা। আৰু তেওঁ মোক কেইটামান উপদেশ দিলে যে যিবোৰ ভাষা ভগৱন্তৰ পাব হ'লে আপুনি সংস্কৃতত মানে এইখন গাই থওক। ঠিক সেই সময়তে মই 3 বছৰমান 4 বছৰ ঘৰতে ৰাতি আছিলোঁ গুৱাহাটীৰ পৰা। মা ক'লে গীতাখন যে পঢ়িছা, নামঘোষা পঢ়িছানে? মানুহটোৰ পুৰুষটো পাগল হৈ গ'ল। মা তুমি পাগল শব্দ ব্যৱহাৰ কৰিলা? বোলে নহয়, জগন্নাথ 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 হৰে নিৰঞ্জন 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 হৰে। মোৰ মনত খেলাল, মই কাৰ ল'ৰা? মাহে ক'ব, দেউতাই ক'ব নোৱাৰিব। মাৰ ভাষ্যটো শুদ্ধ নশুদ্ধ। মই ৰাতি 2:30 বজাত উঠোঁ আৰু মই নামঘোষাখন আৰু গীতাখন মই ব্ৰহ্মমূৰ্ত পঢ়োঁ। যেতিয়া মই 12 বছৰ পঢ়িলোঁ, পঢ়াৰ পিছত মা কোৱা ভাষ্যটো সত্য হ'ল। অচিন্ত অনন্ত শংকুতিৰ পদা মানে নামঘোষাৰ 818ৰ পৰা 1021লৈকে আমি 1200 বাৰ নাম ল'লোঁ। তাৰপিছত দেখিলোঁ দেখোন জগন্নাথ 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 হৰি নিৰঞ্জন নিৰঞ্জন হৰি। মা ভাষ্যটো সত্য। গতিকে তেতিয়া মই অসমত যিমান নামঘোষা আছিল সকলোবিলাক মই আনি মই অধ্যয়ন কৰোঁ। আচলতে এখন আধ্যাত্মিক গ্ৰন্থ লিখিবলৈ হ'লে বহুত পৰিশ্ৰম কৰিব লাগে, সাধনা কৰিব লাগে। তাৰ যোগেদি মই ভাষ্য লিখিছোঁ। টিকা ভাষ্যৰ তাত কিছুমান সংগতি আছে নামঘোষাত। প্ৰতিখন মোৰ গ্ৰন্থতে তেনেকৈ সংস্কৃতৰ পৰা ভাষ্য মই কিছুমান কৰিছোঁ। গতিকে এই শক্তিটো আচলতে মোৰ নিজা নাই। মই 1984 চনৰ পৰা ব্ৰহ্মমুখ। মই আজি সকলোক এটা কথা ক'ব বিচাৰিছোঁ
কোনোবাই যদি ব্ৰহ্ম মুহূৰ্তত শুই গা ধুৱে তেতিয়া সমস্ত তেওঁৰ পাপবিলাক নাইকিয়া হয় বুলি আমাক ব্ৰহ্মপুৰাণত কৈছে আৰু সেইটো আচলতে মই পাছতহে গম পাইছোঁ কিন্তু তেতিয়াৰ পৰা মই ব্ৰহ্ম মুহূৰ্তত উঠোঁ আৰু ভগৱন্তৰ গুণানুকীৰ্তন কৰোঁ সেই শক্তিবিলাক মই পাইছিলোঁ মই কৈছোঁ মই আঢ়ৈটাত উঠোঁ এতিয়াও মোৰ 24 ঘণ্টা বা 18 ঘণ্টা মই যিকোনো সাধনাত মই ব্যস্ত থাকোঁ গতিকে এখন আচলতে পুথি নহয় এখন আধ্যাত্মিক এখন গ্ৰন্থ এবাৰ দুবাৰ পঢ়িলে কোনেও গম নাপাব গতিকে এই সকলো নিষ্কামভাৱে মই পঢ়ি আহিছোঁ গ্ৰন্থ লেখাৰ মই প্ৰেৰণাটো পোনপ্ৰথমতে পাইছোঁ সৰুতে মই আমাৰ গাঁৱত লাইব্ৰেৰী আছিলে লাইব্ৰেৰীলৈ গৈছিলোঁ প্ৰতি সপ্তাহত মই কিতাপ আনিছিলোঁ ধৰ্মগ্ৰন্থ বা অন্যান্য গ্ৰন্থ পঢ়াৰ মোৰ অভিলাষ আছিলে আৰু বিভিন্ন বাতৰি কাকত মই সতলৈ আহোঁতে পঢ়িছিলোঁ সংস্কৃত চৰ্চা হৈছিলে মোৰ ওপৰজনে মোক সংস্কৃত পঢ়াইছিলে পঢ়িছিলোঁ গতিকে এই বহু কথাৰ পিছত গ্ৰন্থ লিখিবলৈ মই প্ৰেৰণা পাইছিলোঁ নামঘোষা আৰু কীৰ্তন আৰু গীতা এই তিনিখন মানে গ্ৰন্থৰ ভিতৰত আপোনাক কোনখনে বেছি প্ৰভাৱিত কৰিছে আচলতে আমি যেতিয়া সাধাৰণ কথাত ক'বলৈ গ'লে হয়তো কোনো দুখ পাব নালাগে মই যদি চুক ভেকুলী এটা দেখিছোঁ এইটো উটুৱাই আছে শংকৰদেৱে 12 বছৰ দিন ভাৰতবৰ্ষৰ বিভিন্ন ধৰ্মক্ষেত্ৰ আছিলে ধৰ্মক্ষেত্ৰৰ তাত্ত্বিক দিশটো অধ্যয়ন কৰিছিলে অন্য হাতেদি শ্ৰীমদ ভগৱত গীতা শ্ৰীমদ ভাগৱত এইবিলাক সংস্কৃতত অধ্যয়ন কৰিছিল গতিকে বহল অৰ্থত তেখেতে কীৰ্তন দশম ব্যাখ্যা কৰিছিলে কিন্তু আমি আচলতে তেখেতৰ বহল দৃষ্টিভংগীটো চাব নোৱাৰিলোঁ যেনেকৈ কীৰ্তন ঘোষাত আমাৰ পোনপ্ৰথমতে কৈছে জয় হৰি গোবিন্দ নাৰায়ণ ৰাম ৰাম কি হ'ব হৰি ৰাম ৰাম কি হ'ব হৰি এতিয়া জয় শব্দটো কিয় ব্যৱহাৰ কৰিছে জয় ধৰ্মৰ জয় আমাৰ যেনেকৈ দুটা ভৰি আছে ঠিক তেনেদৰে ধৰ্মৰ 4 পাদ আছে আমি যেতিয়া আসনৰ খুৰা বুলি কওঁ সত্য শৌচ ক্ষমা দয়া যি এই 4টাৰ পালন কৰিব নোৱাৰে গতিকে পালন কৰিবলৈ আমাক কীৰ্তনে পোনপ্ৰথমতে নিৰ্দেশনা দিছে জয় হৰি সকলোৰে দুখ যি হৰণ কৰোতা গোবিন্দম যি সকলোকে আনন্দ দান দিব পাৰে তিৰুপতি মন্দিৰ যেতিয়া গৈছিলোঁ 50,000 মানুহে একেলগে গোবিন্দ নাৰায়ণ আমি ৰাস দেখিছোঁ ৰাসত ৰাম ৰমণ কৰা ভাল পোৱা আমি এজনক ভাল পাব লাগিব পৰিয়াল কেন্দ্ৰিক নহয় সৰ্ব দৃষ্টিৰে আমি তেওঁ ৰাম ৰাম মানে অযোধ্যা ৰাম নহয় শংকৰদেৱৰ দৰ্শন দুৰাচাৰ মনমূৰ ৰাম হৰি বল ৰাম হৰি বল ৰাম হৰি বল মনমূৰ অবিশ্ৰাম ৰাম হৰি বল ৰাম হৰি বল ৰাম হৰি বল কিন্তু আমি শংকৰদেৱৰ তাত্ত্বিক দিশটো কীৰ্তনৰ নাজানিলোঁ কুকুৰৰ চিগালক গদৰ বৰ আত্মাৰা মাজুলী এখন বাতৰি কাকততে লিখিলে যে কাৰোবাৰ ছোৱালী কোনোবা জাতিৰ আমুকে বাদ দিল শংকৰদেৱেতো নিৰ্দেশনা দি গৈছিল গতিকে এনেকুৱা সামান্য অৰ্থত শংকৰদেৱে কীৰ্তন লেখা নাছিলে কুকুৰৰ চিগালক গদৰ ভৰ আত্মাৰা মই মনুষ্য জন্মৰ পাছত যদি কুকুৰৰ শৰীৰ এটা পাওঁ 7খন চিয়াপাতনি চেলিকি মোৰ আহাৰ সমাধান কৰিব লাগিব শিয়াল হ'লে মই সোমাই থাকিব লাগিব গাধ হ'লে ৰাতিপুৱাৰ পৰা মই শ্ৰম কৰি থাকিব লাগিব এজোপা গছ হাজাৰ হাজাৰ দিন বছৰ জীয়াই থাকিব পাৰে গছৰ দৰে দীৰ্ঘায়ু জীৱন লাভ কৰিবৰ কাৰণে আমি মনুষ্য জন্ম পাম নেকি কুকুৰ শিয়ালৰ দৰে সতি সন্তান উৎপাদন কৰিবলৈ আমি মনুষ্য জন্ম পাম নেকি মনুষ্য জন্ম কিহৰ পৰা পাম বহু না জন্মান্তৰে জ্ঞান বানাং বাসুদেৱ মিতি বহু জন্মান্তৰৰ পাছত বাসুদেৱ এক ঈশ্বৰ এই কথাটো তাৰ কাৰণে মনুষ্য জন্ম পালে উপনিষদে আমাক নিৰ্দেশনা দিছে এই ধাৰাটো শংকৰদেৱে আনি বিভিন্ন ধৰ্মশাস্ত্ৰৰ যোগেদি কি কৰিছিলে যে ইয়াতে আমাক কীৰ্তন শব্দত কীৰ্তন 80 ভক্তি আছিলে 80 ভিতৰত শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যায় ধৰ্ম অৰ্থ কাম মুখ্য আত্মসৰ্ব পায় গতিকে শ্ৰৱণ কীৰ্তনকে আমাৰ শংকৰদেৱে প্ৰাধান্য দিয়ে গীতা হ'ল কি আত্মা তত্ত্বৰ বিষয় কৈছে গীতা আগতে পঢ়িলে মানুহে পাগল হয় বুলি কয় সত্য গীতা যেতিয়া মানুহে পঢ়িব গীতাৰ তত্ত্বটো মাধৱদেৱ পুৰুষে নাম প্ৰসাদ দিলে ভগৱন্তৰ ভক্তিযোগ্য পুৰুষৰ আত্মাবোৰ মাধৱৰে প্ৰসাদে মিলে এই মানে গীতাৰ নিৰ্ণয় নাম কম কথাৰে আমাক বতাই দিলে কিন্তু প্ৰসাদ কি আমি ৰাজহুৱা নামঘৰ সত্ৰত দিয়া প্ৰসাদৰ কথা নহয় প্ৰসাদ হ'ল ভগৱন্তৰ কৃপা কেনেকৈ হ'ব আপুনি মোক দেখিছে কাৰণে মুখামুখি আজি আপোনাক মই দেখিছোঁ ভগৱন্তে গীতাত কৈছে অৰ্জুন মই সকলোকে ভাল পাওঁ সমস্ত ভূততে আছোঁ কিন্তু মোক যি দেখা নাই তেওঁ মই দেখা নাই দেখা মানে
তেওঁৰ যি নাম লোৱা নাই গুণানুকীৰ্তন কৰা নাই ভগৱন্তই কৈছে মই তেওঁক দেখা নাই মোৰ দায়িত্ব নাই গতিকে যদি আমি শংকৰদেৱৰ নিৰ্দেশনা যে আমি কীৰ্তন পাঠ কৰিব লাগে কীৰ্তনৰ গোটেই ভাগৱতখনৰ পৰা দশমস্কন্ধ বিশেষভাৱে উল্লেখ কৰিলে আৰু তেখেতৰ গোটেই যিখিনি আধ্যাত্মিকতাৰ ওপৰত মহাপুৰুষ মাধৱদেৱ আজি মহাপুৰুষ এইকাৰণেই কৈছে আচলতে মহাপুৰুষ শব্দ ইমান আমাৰ সৰু অৰ্থত কৰা নাছিল আমি ৰাস দেখিছোঁ ৰাসত আমাৰ দৈৱিক বসুদেৱক বংশই কাৰাগাৰ সোমাই থৈছে একেই আপোনাৰ মোকো কাৰাগাৰ সোমাই থৈছে কিহৰ কাৰাগাৰ ভূমি জল বায়ু মন অহংকাৰ এই মায়াৰ কাৰাগাৰ আৰু যেতিয়া ভগৱন্ত অৱতাৰ হৈছিল তেতিয়া এটা শ্লোক মাতিছিল বিধিটো অখিভৱান সাক্ষাৎ প্ৰকৃতি পুৰুষ অপৰ কেৱল অনুভৱস্য বিধিটো জানিব পাৰিছোঁ ভগৱান আপুনি প্ৰকৃতি এই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী পুৰুষ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী শংকৰদেৱে কৈছিল মই দেখাই নহয় আপোনাক মই দেখিছোঁ ধুনীয়া চোলা এটি ওপৰত ৰজগুণীয়া গামোচা এখন লৈছে গতিকে দেখাই নহয় মই আপোনাক অনুভৱ কৰিছোঁ আপোনাৰ ধৰ্মৰ কিবা এটা আছে তদনুৰূপ বসুদেৱে কৈছিল যে মই অনুভৱ কৰিছিলোঁ আৰু শংখ চক্ৰ গদা পদ্মটোৱে কি বুজিছিলে মহাপুৰুষ যাক নেকি আমি মহাপুৰুষীয়া ধৰ্ম বুলি আমি কৈছোঁ মহাপুৰুষ কোনজন যিজনৰ শংখ চক্ৰ গদা পদ্ম আছিল মোৰ কথা নহয় আৰু এই শ্লোক ফাঁকি শংকৰদেৱে তৈয়াৰ কৰিছিল মহাপুৰুষ গুৰু চিহ্ন জানি মহাসতী পৰিস্থিতি অনন্ত বিস্ময় সংয়াতি সত্যে 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 কায় বাক্য মহাপুৰুষ গুৰু দুখানী মহাপুৰুষ কোন শংখ চক্ৰ গদা পদ্ম যিজনৰ আছে গতিকে এই আমাৰ ভাগৱত এই ভাগৱতৰ পৰা পোনপটীয়াভাৱে শংকৰদেৱে আনিছিল মাধৱদেৱ পুৰুষে নামঘৰৰ পৰা আনিছিল গতিকে আমি গীতা ভাগৱতৰ যি তত্ত্ব কীৰ্তনঘোষাত আছে নামঘোষাত আছে এইকাৰণে মই এই আধ্যাত্মিক পুথিবিলাক মই লেখাৰ প্ৰেৰণা পোনপটীয়াকৈ পাইছিলোঁ গোটেই গীতাখন মই পঢ়ি আছিলোঁ ভাগৱত পঢ়িছিলোঁ উপনিষদ পঢ়িছিলোঁ এই তাৰ পৰা মই শংকৰ যেতিয়া মই গোটেই কথাখিনি অসমীয়াতেকে দেখা পালোঁ হা ইমান সহজ সৰল ভাষাত আমাক দিছে সংস্কৃত জনাৰ কোনো প্ৰয়োজনেই নাই যদি নামঘোষাখন পঢ়ে এনেকুৱা আমাক শ্ব' কৰিবলৈ দিয়া নাছিল যেনেকৈ আজিকালি আমাৰ সন্ধ্যা আগতে আমাৰ ল'ৰা ছোৱালী প্ৰাৰ্থনা কৰে আজিকালি হাফ পেণ্ট পিন্ধি পেলাই শ্ব' কৰে ৰাস্তাত অসমীয়া জাতিৰ পৰম্পৰা কি হ'ল আপোনাৰ ঘৰত যদি ল'ৰা ছোৱালী আছে কেতিয়াবা ধূপকাঠিডাল গধূলি জ্বলাইছেনে প্ৰাৰ্থনা কৰিছেনে নাই কৰা হয়তো আপোনাৰ ঘৰত কৰিব পাৰে কিন্তু আমাৰ পৰম্পৰাটো শংকৰদেৱৰ পৰম্পৰাটো আছিলে কি যে 2 সন্ধ্যা কৰিব লাগে সন্ধ্যা গা পা ধুই গুৰু সেৱা গোটেই পৰিয়ালৰ অন্তটো নহ'লেও ধূপকাঠিডাল জ্বলাব লাগে আৰু গধূলি অকণমান কৰিব কিন্তু কিমান পৰিৱৰ্তন হৈ গ'ল গতিকে এইবিলাক দেখি সঁচাকৈ দুখ লাগে বাৰু যি কি নহওক আপোনাৰ আৰু কিবা যদি প্ৰশ্ন আছে আপুনি মাজুলীক খুব ভাল পায় আপুনি মাজুলীৰ কাৰণে বহুদিন আগৰ ৰাজহুৱাভাৱে মাজুলী সুৰক্ষাৰ স্বাৰ্থত আত্মজা দিম বুলি কৈছিল সেইটো আৱেগিক মুহূৰ্ত আছিল নে আপোনাৰ বিবেকে সেইটো নহয় ধৰিছিল মই ভাৰতবৰ্ষৰ চাৰিধামীয়া বিভিন্ন তীৰ্থলৈ মই প্ৰতি বছৰে যাওঁ আজি 25 বছৰে মই গৈ আছোঁ মাজুলীখন দ্বিতীয় দ্বাৰকা বুলি লোকে কয় কিন্তু এজন ইয়াতে সন্যাসী আহি ৰাতি আছিলে তেখেতে মোক ক'লে এখন দ্বিতীয় দ্বাৰকা তেওঁ ভেদ দ্বাৰকাত আছিলে যিখন সাগৰৰ মাজত আছে তাত 8টা বজাত মন্দিৰ খোলে আৰু আমাৰ সত্ৰত দক্ষিণ সত্ৰত 8টা বজাত মন্দিৰ খোলে ভগৱন্তক দিগদাৰ নকৰে নিজৰ ঘৰ কিন্তু যিমান ভাৰতবৰ্ষত মন্দিৰ আছে জগন্নাথ বদ্ৰিকাশ্ৰম দ্বাৰকা এই সকলোবিলাক ব্ৰহ্ম মুহূৰ্তত খোলে গতিকে সেই সন্যাসীজনে মোক ধাৰণা দিলে এইখন এখন দ্বিতীয় দ্বাৰকা যি কি নহওক মাজুলীৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইয়াতে ধৰ্মৰ খুঁটি মাৰিছিলে যথা তৰুমূলে নিশি চলনে টিপনি তৎকণ্ড ভোজ বচাকা পাণ পঢ়া সৰ্বস্বতে যা ভিক্ষমূলে জল দিলে পত্ৰ সন্ত হৰিদেৱ পুজিলে আনন্দ নাই ৰস বিষ্ণুক পুজিলে পূজা সমস্তৰ হয় পৃথকে পুজিলে পূজা কেহন যেনেকে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী চালক আছিলে অৰ্জুনৰ ঠিক তেনেদৰে মহাপুৰুষ মাধৱদেৱৰ কিমান পুণ্য আছিল সেই মাধৱদেৱ পুৰুষৰ আগম মাৰ্গৰ নিগমৰ হাৰ মানিছিল যদি আমি গছৰ গুৰিত দিওঁ তেতিয়া পানীয়ে শিপাক দিব
আৰু যদি আঁতৰ দিওঁ বালি মাটি শুই খাব গতিকে তেতিয়া পাগুৰিটো আগতে খহোৱা নাছিল পাগুৰিটো মাধৱদেৱ পুৰুষে খহাই পেলাই সেৱা কৰিলে বোলে আহি সেৱা কৰা গৈছিলে বা পেটীয়া সেৱা কৰা গ'ল বোলে আহি বৰ ভূঞা বুলি আৰু এতিয়া গুৰু মানি আৰু বৈকুণ্ঠৰ কথা স্মৰণ কৰি দুহাত বেলগৈ 18 বছৰ তেওঁলোকে শংকৰ মাধৱদেৱে কি কৰিছিলে যে একশৰণ ভাগৱতী ধৰ্ম অৰ্থাৎ একেশ্বৰবাদ আচলতে মোৰ এটা নিজৰ ধাৰণা কৈছোঁ শংকৰদেৱে কোনো নৱ বৈষ্ণৱ বুলি প্ৰকাশ কৰা নাছিল বৈষ্ণৱ ধৰ্ম আগতেও আছিলে ৰামানুজে কৰিছিলে শংকৰাচাৰ্যই কৰিছিলে এই সকলো গৈছিলে কিন্তু আমাৰ পূব ভাৰতত নাছিল গতিকে যি কি নহওক তাৰ পৰা আনিছিল গতিকে বৈষ্ণৱ ধৰ্ম বুলি ক'লে মই ভাল পাওঁ এইকাৰণে বিষ্ণুক জানন্ত যি বৈষ্ণৱ যে বিষ্ণুক জানে আৰু বিষ্ণুক নজনা সকলৰো আমাৰ ওপৰত কোনো ক্ষোভ নাই অজবি চন্ময় নাম ভূটানাম প্ৰকৃতি সামধিষ্ঠা যদিও মই জন্মহীন অবিনাশী মহান ঈশ্বৰ তথাপিতো মায়া শক্তিক লৈহে মই জন্মগ্ৰহণ কৰোঁ মায়া ভূমি জলবায়ু অগ্নিমন অহংকাৰ আজি মই উদাসীন কেৱলীয়া বুলি ক'লে বৰ ফিতাহী মাৰিলে নহ'ব মোৰ মা আছেনে নাই মাই হৈছে মায়া অৰ্থাৎ দুৰ্গা ভদ্ৰা কালী এইবিলাক ভগৱন্তৰ এটা অংশ কলা গতিকে তেওঁলোকক কোনোবাই পূজা কৰিব পাৰে গতিকে এই তত্ত্বখিনি যেতিয়া মই পাইছিলোঁ পোৱাৰ পিছত মই গীতাৰ যিখিনি তেতিয়া গম পাইছোঁ যে মানুহ এজন যে গীতা পঢ়িলে আগতে আমাৰ কৈছিলে যে তেওঁ পাগল হয় পাগল নহয় আগতে খোৱা লোৱা কথা যিবিলাক আছিলে এইবিলাক মানে বাদ দি পেলাই ঈশ্বৰ চিন্তা কৰে গতিকে আকৌ আমি উদাসীন কথাটোলৈ আহোঁ হয় যে ইয়াত কেঁচুৱা জন্ম নহয় কেঁচুৱা কন্দন আপোনালোকে কেতিয়াও শুনা নাই মই যিমানটো জানো জীৱনতো আপুনি কেঁচুৱাৰ মাত শুনি পোৱা নাই এইটো এটা ডাঙৰ প্ৰশ্ন চাওক আজিলৈকে মোক এই প্ৰশ্নটো কোনেও কৰা নাই উদাসীন সত্ৰ গালি পাৰে উদাসীন সত্ৰ সত্ৰাধিকাৰ ভকতসকলে কি কৰিছে মাজুলীত খ্ৰীষ্টান হ'ল কিন্তু উদাসীন সত্ৰসকলে কাৰোবাৰ পয়ৰা নেকি কাৰোবাৰ তলতীয়া নেকি সাধাৰণ অৰ্থত কাৰোবাৰ চাকৰ নেকি কেনেকৈ চলিছোঁ অসমৰ বুদ্ধিজীৱী চৰকাৰ দায়বদ্ধ নাছিল আজি শংকৰদেৱৰ দিনৰ পৰা এই যিখিনি কৃষ্টি এই মহাপুৰুষীয়া ধৰ্মৰ উদাসীন বৈষ্ণৱ পৰম্পৰাৰ সকলো সত্ৰই চলাই আহিছে এই উদাসীন সত্ৰত চক কেঁচুৱাৰ মাত শুনা নাই 1528 চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠিত এই সত্ৰখনত মই 1967 চনৰ পৰা আহি কেঁচুৱানো কেনেকৈ জন্ম হয় মই হয়তো জীৱনত 7-8 মহীয়া কেঁচুৱাও দেখা নাই কেনেকৈ কৰাটো সুকীয়া কথা আৰু এটাইতকৈ মই যে ক্ষোভ উঠিছে খং উঠা নাই ৰাইজৰ প্ৰতি যে চক এই উদাসীন পৰম্পৰাটো এনেকুৱা গীতাত আছে ভাগৱতত আছে নিষ্কামভাৱে কৰা ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঠাই সৰাৰ পৰা ধৰি ৰন্ধন বহন পৰা ধৰি ধৰ্ম চৰ্চাৰ পৰা ধৰি কলা কৃষ্টি চিন্তা আমাৰ বৈষ্ণৱ বাপুসকলে কৰিছে যিকোনো মুহূৰ্তত কলিং বেল দিয়াৰ লগে লগে আমি ওলাই আহিছোঁ মোৰ কিজনী সিপিনে ৰন্ধনেই চলি আছিল গোসাঁইজন নাহিল ভেম মই অধ্যয়ন কৰি আছোঁ সেই মুহূৰ্তত মই আহিব লাগিব গতিকে এই যিটো আমাৰ ধৰ্মীয় পৰম্পৰা এই পৰম্পৰাটো ৰক্ষা কৰি তেখেত যেনেকৈ ঋষিসকলে আমাৰ হিমালয় পাদদেশত আছিল কিয় জনবহুল অঞ্চলত সেইসকল নাছিল বিয়া গুহা বদ্ৰিকা আশ্ৰমৰ পৰা 3 কিলোমিটাৰত ব্যাসে ক'ত লিখিছিলে আজি যি ভাগৱত পাঠ কৰিছে যদিও আপুনি মোক সোধা নাই মই এটা মোৰ প্ৰশ্ন উদয় হৈছে কালি মই ভাগৱতৰ পৰা আহিছোঁ যে ভাগৱতখন কেনেকৈ আনিছিলে শুকদেৱে উলংগ আৰু দলিয়াই ফোন উঠিয়াই ল'ৰা ছোৱালীবিলাকে আনিছিল এতিয়া মই ভাগৱত পঢ়িলে 3 বস্ত্ৰ লাগে মানি লৈছোঁ কিন্তু ৰজগুণ ডাঙৰ ফুলৰ যেতিয়া এহতীয়া গোটেই গামোচাখনেই যেতিয়া কৰিলে ৰজগুণ হ'লে আপুনি ভাগৱতখন কেনেকৈ পঢ়িব 17 ৰজতম সাত্বিক হ'ব লাগিব আৰু কাৰ কাৰণে ভাগৱতখন 7 দিনৰ পিছত মৰিব আমিতো নমৰোঁ আমাক সেইকাৰণে শংকৰদেৱে কীৰ্তন দিলে মাধৱদেৱে নামঘৰ দিলে আপুনি নিশ্চয় শুনিছিলে এসময়ত যে কীৰ্তন আমাৰ ঘৰত পঢ়ুৱাইছে নামঘৰ পঢ়ুৱাইছে কিন্তু ভাগৱত পঢ়োৱাটো আপুনি শুনা নাই গতিকে আমি কাকো দোষাৰোপ কৰা নাই এটা প্ৰচলিত
চলি মানে আমি এতিয়া ৰজগুণত বেছি গুৰুত্ব দিওঁ আচলতে মই পাঠকসকলক শ্ৰোতাসকলক মই এটা অনুৰোধ কৰিবলৈ বিচাৰিছোঁ যে সাত্বিকতাটো কৰিব আৰু এই সুযোগতে মই আপোনাৰ যোগেদি মই এটা অসমবাসীক 12 বছৰ বয়সৰ পৰা প্ৰায় মোৰ 60 বছৰ হ'ল এতিয়া মই অনুৰোধ কৰিবলৈ বিচাৰিছোঁ 3টা কৰ্ম কৰিবৰ কাৰণে 1 নম্বৰ আমি গা পা ধুইছোঁ কেতিয়াবা এই অন্তৰখন ধুইছোঁ নি দেহ মন অহংকাৰ ধুইছোঁ নি ধুনীয়া চোলা পিন্ধিছোঁ গামোচা লৈছোঁ কিন্তু আমি গা ধুওঁতেতো ধোৱা নাই গতিকে চব কৃষ্ণ বিষ্ণু জনাৰ্দন গোবিন্দ বাসুদেৱ পানী ঢালোঁতে ক'ব আকৌ পানী ঢালিব ক'ব কৃষ্ণ বিষ্ণু জনাৰ্দন গোবিন্দ বাসুদেৱ আকৌ পানী ঢালোঁতে ক'ব কৃষ্ণ বিষ্ণু জনাৰ্দন গোবিন্দ বাসুদেৱ এই পঞ্চনামে কৰসৈ হিজুলে স্নান হ পৰম নিম্ন আপুনি কিহেৰে ধুলে বিষ্ণুৰ নাম লৈ পেলাই অন্তৰখন ধুলে দেহ মন অহংকাৰ ধুলে তাৰপিছত আমি এটা পৰিয়ালৰ সকলোৱে আৰম্ভ কৰি দিমচোন ধূপকাঠি এডাল জ্বলাম কিয় জ্বলাম গীতাত ক'লে পবিত্ৰ গন্ধতে মই আছোঁ তাৰপিছত আমি ক'ম যে প্ৰভু তোমাৰ নাম খাওঁতে খাওঁতে যেন নাপাহৰোঁ অন্তিম সময়ত যেন অজামিলে নাম লৈছিলে নাম্বা আৰু সমস্ত তোমাক দায়িত্ব দিলোঁ এই কথাফাকি আমি কোৱাৰ ব্যৱস্থা কৰিম 3 নম্বৰ আমি কেতিয়াবা প্ৰসাদ খাইছোঁ নামঘৰত খাইছোঁ সত্ৰলৈ গৈ প্ৰসাদ খাইছোঁ এই ডাঙৰ অৱস্থাটো আমি কেতিয়াবা পূৰাই অন্ত কৰিব পাৰিছোঁ গতিকে প্ৰসাদ খাব কেনেকৈ খাব শ্ৰোতাসকলক মই কৈছোঁ যে যি বস্তু খাওঁ নাৰায়ণ কৃষ্ণ বুলি মনতে অৰ্পণা কৰিব ভগৱন্ত ভক্তিত পুৰুষৰ আত্মাবোধ মাধৱৰে প্ৰসাদে মিলয় প্ৰসাদ মানে কৃপা হ'ব আপুনি আকৌ মায়াত পৰিলে যে মইতো মাছ মাংস খাওঁ মই কেনেকৈ দিম শংকৰদেৱে কৈছে মায়া চুৰি ভকতি কৰোঁ দানা গতিকে ইমান মায়াৰ মাজত নোসোমাব নিৰামিষভাৱেতো আমি দিব পাৰোঁ অন্তৰ আত্মা শুদ্ধ কৰিব নাৰায়ণ কৃষ্ণ বুলি ক'ব আৰু মই বয়সস্থৰ কাৰণে এটা মই টিকট দিবলৈ বিচাৰিছোঁ বৈকুণ্ঠ নাগৰিক হ'বলৈ ইয়াতে ভোটাধিকাৰ কৰিবলৈ কিমান হুলস্থুল হৈছে ভোটাধিকাৰ সংশোধন কৰিব লাগে ভোটাধিকাৰ লৈ কেলেংকাৰী হৈছে গতিকে বৈকুণ্ঠলৈ যাবলৈ কিমান কেলেংকাৰী হৈ যাব পাৰে এজন মানুহ জীৱনত সেই কেলেংকাৰীৰ পৰা মুক্ত হ'ব কেনেকৈ তেখেতে অষ্টনাম ল'ব অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন হংস নাৰায়ণ গা ধোঁতে পঞ্চনাম আৰু শুবৰ সময়ত ওপৰলৈ মুখ কৰি অষ্টনাম যদি 108 বাৰ আৰু 1008 বাৰ যদি ল'ব পাৰে যেনেকৈ ইয়াতে 5টা বজাত মাজুলীত উঠিছে নাইট ছুপাৰখনত গৈ পেলাই 6টা বজাত গুৱাহাটীত নামিছে আমিতো কল্পনা কৰা নাছিলোঁ এসময়ত মাজুলীত এনেকুৱা এটা ব্যৱস্থা হ'ব গতিকে এই আধুনিক যুগত আমাক বহুত দিছে ধন্য ধন্য কলিকাল ধন্য ধন্য ভাৰতবৰ্ষ কিন্তু ধন্য মানে খায়া লয়া দেশক সৰু কপৌবাহ আগত কপৌবাহটোত কপৌজনীয়ে নিজৰ সতি সন্তান তুলিছে কপৌ সাঁচৰীয়া কিবা আছে জানো বাহন আছে জানো কিন্তু কপৌ জাতিটো ধ্বংস হৈ যোৱা আপুনি দেখিছেনে আমি কিয় হাহাকাৰ কৰিছোঁ আপোনাৰ ল'ৰাটো আপোনাৰ ছোৱালীজনী মোৰ ল'ৰাটো মোৰ ছোৱালীজনী পঢ়িম বিদেশত আৰু শেষ কালত কি হৈছে বোৱাৰী বিদেশনী ল'ৰা তাত চাকৰি পালে বোৱাৰী নাহে আৰু পিতেক আহিল দেউতাকক ক'লে দেউতা বৰ তোৰ কষ্ট হৈছে তোক বৃদ্ধাশ্ৰমত থওঁ বৃদ্ধাশ্ৰমত থ'লে আৰু ইয়াতে চহী কেইটামান কৰি দিয়ে মাটি বাৰী সকলোবিলাক হস্তান্তৰ কৰি পেলাই গুচি গ'ল এইনে আমাৰ তেজ মঙহৰ সম্পৰ্ক বাঘৰ দৰে হিংসুক পানীটো মৰম আছে গতিকে আমি কিয় হাহাকাৰ কৰিছোঁ আধ্যাত্মিক বিদ্যাৰ বিশ্বৰ ভিতৰত চৰম পৰ্যায়ত আছিল ভাৰত আপোনালোকে ভাওনা কৰিছে আপুনি অংকীয়া ভাওনা সমাৰোহ পাতিছিল বুলি মই গম পাইছোঁ কিন্তু চাওক ৰাজসিক বেয়া নাপাব যেতিয়া আমাৰ শ্ৰীকৃষ্ণই নাৰদক চুমন কৰে নাৰদ লগে লগে পায়গৈ নহয় কিবা বাহন আছে কিহে যায় চাই সিদ্ধ কিহে যায় আধ্যাত্মিক যিটো শক্তি গতিকে আমাক শংকৰদেৱে ভাওনা দিছিলে মনৰ আনন্দৰ কাৰণে নহয় বিলাসিতাৰ কাৰণে নহয় অৰ্জুন বন্দন নাটক আমি কৰিছোঁ বৃক্ষ দুজোপা ওলাইছিলে তাৰপিছত দেৱতা দুজন ল'ৰা সিহঁতে ধুতি কৰিছে আমাৰ ভাৱৰীয়া কিন্তু আমি সেইটো কেতিয়াবা আধ্যাত্মিক দৃষ্টিৰে চাইছোঁনে মোৰ কাইলৈ বৃক্ষ জন্ম হ'ব পাৰে কেনেকৈ হ'ল বৃক্ষ জন্ম ভাগৱতে নিৰ্দেশনা দিছে নলকুবেৰৰ পুত্ৰ আছিল তেওঁলোক হেৰিয়ালৈ গৈছিলে যাওঁতে মানে পিতেকহঁতে কিবা কিবি বাৰণি খাই অপচয়ীসকলৰ লগত তেতিয়া তেওঁলোকৰ বৃক্ষ জন্ম হ'বলৈ ক'লে
আৰু দ্বাপৰ যুগত কৃষ্ণৰ যেতিয়া জন্ম হ'ব পাও লাগিলে মুক্ত হ'ব গতিকে আমাক শাস্ত্ৰই নিৰ্দেশনা দিছে নাই গতিকে আমি বৃক্ষজোপা দেখিছোঁ মই বাটত কেতিয়াবা কওঁ এই আঁহত গছজোপাই এই ৰঘু গছজোপাক আক্ৰমণ কৰিছে ধাৰ খাইছিলে সেই ধাৰটো পুৰাইছে এইবিলাক আমাক আধ্যাত্মিক জ্ঞান আমি যিনিয়ে গৈছোঁ তিনি আধ্যাত্মিক জ্ঞান দেখিছোঁ কেনেকৈ দেখিছোঁ অইন একো নাই আপুনিও দেখিব যে সাধনা কৰক ভগৱন্তৰ ভক্তি কৰক ভক্তিৰ যি শক্তিত এই মাৰত গুচি গৈছিল গতিকে মই পাঠকসকলক এই চাৰিটি কৰ্ম কৰিবৰ কাৰণে মই আজি উপদেশ দিছোঁ যিটো মই 12 বছৰ বয়সৰ পৰা কৰি আছোঁ গতিকে ইয়াৰ পৰা বহুত মানুহ লাভৱান হ'ব আৰু কিবা প্ৰশ্ন আপোনাৰ আছে সত্ৰলৈ আজিকালি আল ধৰা নাহে বা গোসাঁই চোৱালোঁ বা গোসাঁই বহালোঁ নাহে কাৰণটো কি বুলি ভাবে অঁ মই এই কথাটো আচলতে ইয়াতে কাৰণ আমাৰ মানুহৰ নিজৰ স্বাধীনতা নাই গীতাত কৈছে যেনেকৈ আমি পুতলা নাচ আছে যন্ত্ৰ আমাক ভগৱন্তৰে লৈ ফুৰিছে আপুনি আজি মোৰ ওচৰত অহাৰ এটা ইয়াতে লেখা আছিলে কাৰণে আহিলে চব মই আগতেই কৈছোঁ আমাৰ কথাবিলাক কোনেও চিন্তা নকৰে আজিকালি সংবিধান হ'ল আইনত হ'ল ল'ৰা আনিলে সত্ৰলৈ কোনোবা এজন আহিলে খাবলৈ দিলে মই বুঢ়া ভকতজনে ধুবনে শতাধিকাৰজনে ধুবনে বাতিটো কোনে ধুব মোৰ আলধাই ধুব আহিল বাপেক দেখিলে বাতিটো ধোৱা অ' মই ইয়াত চাকৰ থলোঁ নেকি থ'বনে মোৰ BA পাছ কৰা MA পাছ কৰা ল'ৰাই যেতিয়া দৈ গাখীৰকণ মানবাতিত দিয়ে ভাল ভাল যাত্ৰী আহে আৰু ল'ৰাটো আগতে কয় আপোনালোকে ইয়াৰ কাৰণে ৰাখিছে নেকি চক মোৰ নাকটো গুৰিতে কাটে তেওঁ হয়তো কল্পনা কৰিব পৰা নাই দ্বিতীয়বাৰ মই ক'ব পাৰিম নে কোন হতে কম যে গাখীৰকণ দে কিয় আহিব কি সন্মান জনাব সত্ৰলৈ আহিছে ভদ্ৰতাৰ খাতিৰত হয়তো যাৰ যি আছে অকণমান খাবলৈ দিছে কিন্তু ঘৰখনৰ দৰে ভাবি তেখেতসকলে এই কথাটো মই সত্ৰলৈ ল'ৰা নাহে ল'ৰা নহয় পঢ়ুৱা শুনোৱাৰ পৰা ধৰি এই গোটেইখিনি দায়িত্ব বুঢ়া ভকতজনে কৰিব লাগিব গতিকে এই টকা পইচা আছে চৰকাৰে কিবা এটা পাৰিতোষিক দিয়াৰ ব্যৱস্থা আমি 2013 চনৰ পৰা প্ৰতিবদ্ধ কৰি আহিছিলোঁ কৈছে কিন্তু টকা পইচাই যথেষ্ট নহয় মই ৰাইজৰ মৰম চেনেহ উদাসীন সত্ৰনো কি সাধাৰণ 1200খন সত্ৰৰ লগৰ উদাসীন সত্ৰ নহয় উদাসীন সত্ৰৰ বৈশিষ্ট্যতা আছে পৰম্পৰা আছে গতিকে আচলতে আমাৰ কিছুমান ক্ষোভ আছে যে সত্ৰলৈ ল'ৰা নাহে অস্পৃশ্য কৰে চব অস্পৃশ্য নহয় কোভিড যেতিয়া 19 হৈছিলে তেতিয়া আমি কাকো আগতো আমাক নচৰে কিয় নচৰে জানে আপুনি বহুত ঠাই বিজাণু লৈ আহিব পাৰে এইকাৰণে হাতে হাতে নলয় গতিকে এইখিনিতে ঠগ বুলি কয় এইটোৱে ভাবে অস্পৃশ্যতা আমাৰ ইয়াতে শিষ্য আছে প্ৰায় 45,000 মান আমাৰ জনজাতীয় শিষ্য আছে গোটেই অসমত অন্যান্যও আছে আমি বুজাবুজিৰ মাধ্যমেৰে চলি আছোঁ আমাৰ আজিলৈকে কোনো শিষ্য খ্ৰীষ্টানলৈ যোৱা নাই অন্য ধৰ্মলৈ ৰূপান্তৰিত হোৱা নাই ভক্তি মাৰ্গৰ যিটো কথা আপুনি এটা পৰিৱেশ দেখিলে গম পাব যে এই পৰিৱেশত আমি আধ্যাত্মিক পৰিৱেশত আছোঁ আচলতে কিছুমান উত্তৰ পোনপটীয়াকৈ দিবলৈ মই টান পাম হয়তো যিটো আপুনি সুধিছে আৰু আপোনাৰ কিবা আমি বহুত সময় কথা পাতিলোঁ আচলতে কিছুমান মানুহৰ লগত কথা পাতি শেষ নহয় কথাৰ মাজৰ কথাবোৰ কথাৰ পৰা কথা গৈ গৈ এখন সাগৰ হৈ গৈ সেই সাগৰখনৰ লগত আমি ইমান সময় আছিলোঁ দত্তদেৱ গোস্বামী শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ অষ্টাদশ সত্ৰাধিকাৰ আৰু তেখেতৰ পাণ্ডিতালীৰ কথা কৈ শেষ কৰিব নোৱাৰি যি কল আধ্যাত্মিকতাৰে আমাৰ সমাজখন একত্ৰিত কৰাত যি আধ্যাত্মিক চিন্তা চৰ্চাৰে আমাৰ নবীন প্ৰজন্মলৈ বহুত অমূল্য গ্ৰন্থৰে তেওঁ অৱদান দি থৈ গৈছে সেই গ্ৰন্থসমূহ যেতিয়ালৈকে অসমৰ ইতিহাসৰ বুকুত খোদিত হৈ থাকিব আমাৰ লাইব্ৰেৰীত সংৰক্ষিত হৈ থাকিব অসমৰ প্ৰতিজন পঢ়ুৱৈয়ে সেই কিতাপসমূহ পঢ়িব তেতিয়াহ'লে তেওঁলোকে জীৱন সম্পৰ্কে এটা গভীৰ দৰ্শনবোধ অনুভৱ কৰিব পাৰিব আৰু সেই দৰ্শনবোধ দি যাবৰ কাৰণে আচলতে
নামঘোষা আধ্যাত্মিক তত্ত্ব জ্ঞান চক্ষুকে ধৰি 12খন অমূল্য গ্ৰন্থ তেখেতে আমাৰ সমাজ জীৱনলৈ দি থৈ গৈছে। কথা হ'ল দত্তদেৱ গোস্বামীৰ বিষয়ে মই ইমান দেৰি কথা পাতি যি বুজিলোঁ, তেওঁ এজন নিৰহংকাৰী, পঢ়ি ভাল পায়, পঢ়িবলৈ দিয়ে, সমাজখন কেনেকৈ সংস্কাৰ কৰিব পাৰি, সমাজখনত কেনেকৈ এটা চেতনাবোধৰ জন্ম দিব পাৰি, সেই চিন্তাতে অহৰজন মানুহজন মগ্ন হৈ থাকে। তথাকথিত সাধুবাদৰ বিপৰীতে তেখেতে নিজে গোপালন কৰে, তেখেতে শস্যে মস্যে ভোগালী এখন গাঁও কৰি লৈছে, এখন চহৰ কৰি লৈছে, এখন সত্ৰ কৰি লৈছে। গতিকে এই পাণ্ডিত্যালী বা এই সাধুবাদৰ বিষয়ে বা এই চিন্তাই যেতিয়ালৈকে তেওঁ জীপাল কৰি ৰাখিব, তেতিয়ালৈকে আমাৰ সমাজ জীৱন ধন্য হৈ থাকিব। ভগৱন্তই আপোনাক কৃপা কৰক, অন্ততঃ সমাজ জীৱনলৈ আৰু বহুত অমূল্য গ্ৰন্থৰে। জীৱনটো আপুনি এদিন নোহোৱা হ'ব, আমি নোহোৱা হ'ম, গুৰুজনা নোহোৱা হৈছিল, সকলো নোহোৱা হৈছিল, কিন্তু আপোনাৰ যি সৃষ্টিৰাজি, আপোনাৰ যি কৰ্মৰাজি, সেইখিনি কেতিয়াও নোহোৱা হৈ নাযায়। মান অপমান মৃত্যুৰ পক্ষ গীতাত কৈছে, সুখ দুখ লাভ অলাভ একেই, মাধৱ মাধৱ বাচি মাধৱ মাধৱদী জৈস্য সুমন্ত তৈস্য সুভত মংগলম। এই শ্লোকফাঁকিৰ আমাৰ সহজ অৰ্থত মহাপুৰুষ মাধৱদেৱে নামঘোষাত ক'লে, মাধৱ মাধৱ নাম বচনত ওচৰই, মাধৱ মাধৱ নাম হৃদয়ত নিৰন্তৰে সাধু সবে, ওচৰৰ সমস্ত কাৰ্য মাধৱত নাম। গতিকে এই মাধৱৰ নাম মই সমস্ত অসমবাসী ভাৰতবাসীক ল'বৰ কাৰণে কৰপূতে গোহাৰি জনালোঁ। গতিকে আপুনি মুখামুখি যি মোক কথা সুধিলে, ইয়াতো হয়তো কিবা আমাৰ ভুল ক্ৰুটি ৰৈ যাব পাৰে। নিশ্চয় শ্ৰোতামণ্ডলীয়ে এইখিনি নিজে বিচাৰ কৰিব। মই সকলোৰে মংগল কামনা কৰিলোঁ। জয় শ্ৰীমন্ত শংকৰদেৱ। কৃষ্ণ।